নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ সুখবৰ। জানুৱাৰী মাহত 6 দিনৰ চৰকাৰী বন্ধ। 14 আৰু 15 জানুৱাৰীত মাঘ বিহু আৰু টুচু পূজা, 23 জানুৱাৰীত নেতাজীৰ জন্মদিন, 26 জানুৱাৰীত গণৰাজ্য দিৱস, 27 জানুৱাৰীত গোৱাঠাৰ বাথৈ চান, 31 জানুৱাৰীত মেডাম মেফি। এতিয়া কথা হ'ল 23 জানুৱাৰীত যিহেতু নেতাজীৰ জন্মদিন, 24 জানুৱাৰীত হ'ল দেওবাৰ, 25 জানুৱাৰীত হ'ল সোমবাৰ। তো যদিহে আপুনি সোমবাৰে চিএল লয় তেতিয়াহ'লে 23, 24, 25, 26, 27 5 দিন একেৰাহে বন্ধ পাব। চ' আজিৰ ভিডিঅ'টিত ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই। জয় আই অসম, জয় হিন্দ।